চাকৰি এটা লাগছিল, কিমান যে দৰকাৰ আছিল। দেখাক দেখি পাকা ঘৰ এটা পালোঁ, পিছে খিৰিকীকেইখন আজিও লগাব নোৱাৰিলো। চাকৰি এটা লাগছিল। আমাৰ ৰান্ধনী ঘৰৰ পূব দিগিৰ বেৰাখান থৈয়ে গেছি। বস্তিৰ বেয়াডাল ভুল গবা কাটি দুয়োটাই হমকা মাৰি থৈছি। বৈয়াগৰ বতাহত বাগৰি যায় বুলি মায়ে মস্তো ভয় খাইছি। মই বাৰান্দাত বহি ভাবি আছো, চাকৰি এটা পালি কিমাননো আৰু দুয়োটাৰ জহত খাম ঘৰত বহি বহি। আগবাজ যদি মনত আহিল হয় কিবা এটা কৰিব লাগিব বুলি। ৰাতিপুৱা উঠছো, জখৰাই বন্তাই এক খায়ে খাইছো আৰু দিনটোক লাগি ওলাই গৈছো। ৰাতি ঘুমবাৰ টাইমত আকৌ মনত পৰছি, চাকৰি এটা পালি। গাঁৱৰ প্ৰতিভা ঘূৰি আহি মায়ের আগত কবা ধরছি, এইবার বোলে রমেনের পাই থার্ড গ্রেডত চাকরি পাইছি। শুনার লগে লগে বুকখান মোর চিৰিং মাৰি গেছি। রমেনের পাই চাকরি পাইছি, মোৰ বেয়া লগা নাই। এতিয়া যে মই এসপ্তাহক লাগি ঘৰত মৰিব লাগো গালি মখা খাই। আজিৰ প্ৰায় 5 বছৰ আগত দেউতাই বান্ধিলে এটা ঘৰ। ময়ো যাই ওস্তাদি মাৰি মিস্ত্ৰী দাদাক কলো, বোলে মিস্ত্ৰী দাদা কাষেদি আৰু দেখো 2টা ৰুমৰ চিষ্টেম ৰাখব পাৰো। দেউতাই কলা হাতত পইচা পাতি নাই, সি আকৌ 2টা ৰুমৰ চিষ্টেম ৰাখব যায়। মই কলো, দেউতা চিন্তা নকৰবি তই, আজি নহয় 2 বছৰ পাছত হলেও এই 2টা ৰুম বনামেই মই। পিছে ৰুমটো দূৰৰে কথা, খিৰিকী দুখনেই লগাব পৰা নাই মই। গোটেই দিনটো ঘূৰি ফুৰো, আকৌ টেনচন নাই। ৰাতি ঘুমবাৰ টাইমত বা চিন্তা মাখা ক'ৰ পৰা আহি পায়। আকৌ ভাবছো, চাকৰি এটা পালি। বাটৰ গেটখান মস্ত ডাঙৰকে দিলো হয়। বাটৰ ৱালখান 3 ইঞ্চি নহয় 5 ইঞ্চিৰ গাঁঠলো হয়। এখন ডাঙৰ চাই মাৰুতি লৈ মাইলিটো ঘূৰাই ফুৰিলো হয়। সিহঁতে গুৱাহাটীখন ভালকে দেখা নাই, উমানন্দ কামাখ্যা মন্দিৰ চিৰিয়াখানাকো নিলো হয়। এইগিলাক ভাবি থাকোতে ৰাতি 12টা বাজি যায়। লাহেকে মাই মাত দিছি, আপা কিবা সপান দেখছে নেকি? তোক দেখো কিবা কৈ থাকা হান পায়।